মোৰ ৰুবিজ লাইফ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। হাই গাইজ, এতিয়া বহুত গৰম পৰিছে, সকলোৰে স্কিনৰ প্ৰব্লেম আহিছে। মোৰো মানে অলপ চানবাৰ্ণ হৈছে, যিহেতু বাবুক স্কুলত অনা নিয়া কৰোঁ। বহুত ৰ'দ পৰে, ৰ'দেই স্কিনটো অলপ জ্বলাই পেলাইছে আৰু ক'লা ক'লা পৰিছে। এই চানবাৰ্ণ গুচাবলৈ আমিনো কি ব্যৱহাৰ কৰোঁ, বা ক'লা দাগবিলাক বা কিছুমানৰ গলত বগা চৰম পৰে বা ক'লা পৰে, তেনেকুৱাত কি ল'লে ভাল হয়। মই বহুতেই সুফল পাওঁ আৰু মই মাজে মাজে এই ৰেমেডিটো লওঁ। আপোনালোকৰ লৈ চাবচোন, মই দেখুৱাওঁ এতিয়া মই কি লওঁ। আজিনো মই ঘৰতে তৈয়াৰ কৰিছোঁ এবিধ মুখত লোৱা পেক, আৰু আপোনালোকে ব্যৱহাৰ কৰি চাবচোন কেনেকুৱা পায় আৰু জনাব। মই কৰোঁৱে আৰু প্ৰায় বলকচোন। বাবে লৈছোঁ মই অলপ হালধি, আধা চামুচ হালধি গুড়া, এয়া বেচন, এয়া নেমু টেঙা, এইটো কল বেয়া হ'লে আপোনালোকে পেলাই নিদিব, স্কিনৰ কাৰণে বহুতেই ভাল। কল ল'ব, এয়া ভিটামিন ই কেপচুল, লগত এই নাৰিকল তেল অলপ দিম। এতিয়া ইয়াক গোটেইখিনি মিশ্ৰণ কৰিম আৰু মিশ্ৰণ কৰি গলতে আৰু গালতে লগাম। আপোনালোকে লৈ চাবচোন। দেখিছে, ইয়াত ৰসটো পিচি দিলোঁ। এতিয়া মই অলপমান মুখখনো চাফা কৰি ল'ম আৰু ইয়াৰ দ্বাৰাই এনেকুৱাকৈ ক্লিন কৰি ল'ম আৰু মুখখন। গোটেইখিনি নালাগিল, মই এইখিনি মিশ্ৰণ কৰি লৈছোঁ। এতিয়া গলতে আৰু গালতে লগাম, আপোনালোককো দেখুৱাম বলকচোন। এনেকুৱাকৈ ল'ব আৰু বিৰাটেই সফল পাব। আৰু মই এনেকুৱাকৈ মাজে মাজে লওঁ, অলপ এনেকুৱাকৈ লৈ মাছাজ কৰিব। অলপ পেকটো ডাঠ হোৱাৰ কাৰণে মই পানীও দিছোঁ। আপোনালোকে এনেকুৱাকৈ ল'বচোন, গলতো ল'ব, যিহেতু ক'লা দাগ পৰে, ক'লা দাগবোৰ নাইকিয়া হৈ যায়। ঘৰতে গোটেইখিনি বস্তু পোৱা যায়, গতিকে আৰু ঘৰতে গোটেইখিনি ল'ব পাৰি আৰু সহজ। পাকঘৰতে গোটেইকেইবিধ বস্তু পোৱাই যায়। ই কেপচুল নাথাকিলে আপোনালোকে এল'ভেৰা জেলো দিব পাৰে। মই এইমাত্ৰ ধুই আহিলোঁ স্কিনটো। এতিয়া দেখিছেনে মোৰ স্কিনটো কেনেকুৱা হৈছে, এটা চিল্কি আহিছে, দাগবোৰ অলপ গৈছে। এনেকুৱাকৈ সপ্তাহত 2বাৰমান ল'ব পাৰিলে বেছি ভাল, আৰু সপ্তাহত 2বাৰমান এনেকুৱাকৈ ল'লে ভাল হ'ব। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰে, কমেণ্ট কৰে। আজিলৈ ইমানে, বাই।